आठ बছৰৰ মূৰত লগ পাইছো একেলগে আজি ঘাগৰ নদীত খানা আমাৰ স্কুলীয়া বন্ধু বান্ধৱীৰ আজি একেলগে গৈছো আজিৰ স্থান জংকি পানৈ দেক গুণাৱতীত আৰু মই গুণাৱতী ঘাগৰ সুবঞ্চী নদীত আছো আজি বহুত দিনৰ মূৰত আমাৰ বন্ধুবৰ্গক আমাৰ লগৰীয়াসকলক লগ কৰিম আৰু প্ৰায় 8 বছৰ অন্তত আমি একেলগে লগ পাইছো আজি ঘাগৰ সুবঞ্চী নদীত এয়া আমাৰ বন্ধু বান্ধৱীসকল সবজিটো একবাৰে বনাও নেকি একেলগে লগতে হেৰি একেলগে মানে কাম এটা কৰিব লাগিব টাউনৰ পৰা ওলাই লো গাঁৱৰ ঘাটলৈকে আৰু ব্ৰেকফাষ্ট কোনেও কৰা নাই ৰাতিলৈকে খোৱা নাই অলপ চবে কৰিছে এয়া চিত্ৰ বিপ্লৱ চব আছে মই ল'লোঁ এইফালে অলপ ভোক লাগিছে যে একোৱে খোৱা নাই আৰু এইফালে এই কি ডিম আছে নে কণী এইফালে আছে এইটো ব্ৰেকফাষ্ট আৰু এইবিলাক খাই আছে দেখিলে এইফালে এই লাষ্ট কৰে অকণ বেছি অঁ লাষ্ট নকৰে ন এইফালে এইফালে ৰিংকু কেনেকুৱা আজি কেনেকুৱা অনুভৱ ভাল লাগিছে ন অনামিকা ভাল লাগিছে আৰু ধৰণা কেনেকুৱা লাগিছে এইফালে ব্যস্ত আমি চবেই ব্যস্ত আছে আজি লগ পাইছোঁ বন্ধুৰ মূৰত ভাল লাগিছে আৰু খাম বাৰু মই খাম আৰু কেনেকুৱা লাগিছে কেনেকুৱা অনুভৱ ইষ্ট অঁ ভাল লাগিছে এইফালে আমি খাইছোঁ ব্ৰেকফাষ্ট বন্ধুৰ মূৰত এইফালে চিত্ৰ ককাই চব আছোঁ ভাল লাগিছে আজি কেইবছৰ মই লগ পাইছোঁ চিত্ৰ 8 বছৰ মূৰত আমি একেলগে হৈছোঁ আজি ন ক্লাছ এইফালে মৰমৰ গোটেইখিনি মৰমৰ মোৰ দেই বহুত ভাল পাওঁ মই আৰু এই শুনিছা মানে কিবা নহয় ন এনেকে Good,